নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে ডুৱাফিন টিপছলৈ স্বাগতম জনাইছোঁ। আপুনি হয়তো দিনে ৰাতিয়ে টকা উপাৰ্জনৰ বাবে কষ্ট কৰি আছে। মাজে সময়ে আপোনাৰ দৰমহাও বৃদ্ধি হৈ গৈছে। তাৰ পিছতো কিন্তু আপোনাৰ জীৱনত অভাৱে আপোনাৰ পিছে এৰা নাই। যিমানে সময় আগবাঢ়ি গৈ আছে, সিমানে আপোনাৰ ঋণৰ বোজা বাঢ়ি গৈ আছে। যদি এইবোৰ ঘটনা আপোনাৰ জীৱনত ঘটিছে, তেনেহ'লে আপুনি মধ্যবিত্তৰ জাল অৰ্থাৎ মিডল ক্লাছ ট্ৰেপ নামৰ এটা ভয়ংকৰ খেলৰ অংশীদাৰ হৈছে। এই খেলখনত মানুহে অজানিতে অংশীদাৰিত্ব লয় আৰু জীৱনত ধনী হোৱাৰ সুযোগবোৰ হেৰুৱাই পেলায়। আজিৰ এই ভিডিঅ'টোত আমি এই মিডল ক্লাছ ট্ৰেপখনৰ বিষয়ে আমি আলোচনা কৰিম। এই মধ্যবিত্তৰ জালখননো কি? এই জালখনত পৰাৰ প্ৰধান তিনিটা কাৰণৰ বিষয়ে আলোচনা কৰিম আৰু এই কাৰণবোৰৰ সমাধানবোৰৰ বিষয়েও আলোচনা কৰিম, যিবোৰ আপোনালোকৰ ওচৰত আছে। তো আশা কৰোঁ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। মিডল ক্লাছ অৰ্থাৎ মধ্যবিত্ত মানুহবিলাকৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে জীৱনশৈলীৰ মুদ্ৰাস্ফীতি অৰ্থাৎ লাইফষ্টাইল ইনফ্লেশ্যন সম্পৰ্কে তেওঁলোকৰ জ্ঞান নথকাটো। মধ্যবিত্ত মানুহবিলাকে সমাজত নিজৰ সন্মান বঢ়োৱাৰ বাবে, ষ্টেটাছ বঢ়োৱাৰ বাবে ষ্টেটাছ চিম্বল অৰ্থাৎ লাক্সাৰিয়াছ আইটেমবোৰ EMI বা ঋণত কিনে। ধৰা হ'ল আপুনি চাকৰি কৰি আছে, আপোনাৰ দৰমহা 10,000 টকা বাঢ়িল। এতিয়া মধ্যবিত্ত মানুহে কি ভাবিব যে 10,000 টকা যিহেতু বাঢ়িল, মই এখন নতুন বা অৰ্থাৎ দামী গাড়ী এখন ল'ব পাৰোঁ বা এটা নতুন ফোন মই EMIত ল'ব পাৰোঁ বা অন্য যিকোনো ঘৰৰ বাবে লাক্সাৰিয়াছ আইটেম এটা মই EMIত ল'ব পাৰোঁ। যাৰ ফলত কি হয়, আপুনি যিমান টকা উপাৰ্জন কৰিলে সিমানখিনি টকা আকৌ আপুনি খৰচ কৰি দিলে। মানে আপুনি ধনী নহ'ল, আপুনি যিমানখিনি পাইছে সিমানখিনি খৰচ কৰি দিছে। আপুনি গম নোপোৱাকৈ আপুনি ঋণ দিয়া প্ৰতিষ্ঠান যেনে বেংক হওক বা অন্য যিকোনো প্ৰতিষ্ঠান তেওঁলোকৰ হৈ কাম কৰি আছে। তেওঁলোকে আপোনাক ঋণ দিছে আৰু আপুনি EMIত ইণ্টাৰেষ্ট সহকাৰে তেওঁলোকক ঘূৰাই দি আছে আৰু গম নোপোৱাকৈ সেই প্ৰতিষ্ঠানবিলাকৰ হৈ আপুনি কাম কৰি তেওঁলোকক আপুনি ধনী কৰি গৈ আছে। এই যিটো প্ৰক্ৰিয়া, এইটো হৈছে ট্ৰেডমিল অফ লাইফ অৰ্থাৎ জীৱন পথৰ দৌৰ। যে আপুনি জীৱনত দৌৰি আছে কিন্তু আপুনি একে ঠাইতে আছে। যিদৰে জিমত আপুনি ট্ৰেডমিলত যিমান জোৰে নদৌৰক, যিমান স্পীডতে দৌৰি নাথাকক কিয়, আপুনি একে ঠাইতে থাকিব। ঠিক তেনেকৈ EMIৰ এই পাকচক্ৰটোত পৰাৰ পিছত ট্ৰেডমিল অফ লাইফত আপুনি যিমানে দৌৰিব সিমানে আপুনি একে ঠাইতে থাকিব। ইয়াৰ পৰা ওলাই অহাৰ সমাধান হৈছে যেতিয়াই আপোনাৰ উপাৰ্জন বাঢ়ে তেতিয়া আপুনি লাক্সাৰিয়াছ আইটেম EMIত কিনাৰ সলনি আপুনি সেই টকা কিদৰে ইনভেষ্ট কৰিব পাৰি, আপোনাৰ টকা কেনেকৈ আৰু টকা বনোৱাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে চিন্তা কৰিব লাগিব, যিটো ধনী মানুহবিলাকে চিন্তা কৰে। আৰু তেনেদৰে যেতিয়াৰ পৰা আপুনি চিন্তা কৰিবলৈ শিকিব, তেতিয়া আপুনি এই ট্ৰেডমিল অফ লাইফৰ পৰা আপুনি ওলাই আহিব পাৰিব আৰু মধ্যবিত্ত শ্ৰেণীৰ পৰা ওলাই আহি নিজকে ধনী শ্ৰেণীত আপুনি প্ৰতিষ্ঠা কৰিব পাৰিব। মিডল ক্লাছ ট্ৰেপ অৰ্থাৎ মধ্যবিত্তৰ জালখনৰ পৰা ওলাই আহিব নোৱাৰা দ্বিতীয়টো কাৰণ হৈছে ছেভিংছ আৰু ইনভেষ্টমেণ্টৰ মাজৰ পাৰ্থক্য বুজি নোপোৱা। আমাক অভিভাৱকসকলে শিকাইছিল যে টকা আমি ছেভিংছ কৰিব লাগে, বিপদৰ সময়ত ই কামত আহে। যাৰ ফলত সেই মানসিকতা লৈ আমি সাধাৰণ ছেভিংছ একাউণ্টত বা মেক্সিমাম আমি FD কৰোঁ। যাৰ ফলত কি হয়, আমাৰ টকা আমি গম নোপোৱাকৈ মুদ্ৰাস্ফীতিয়ে অৰ্থাৎ ইনফ্লেশ্যনে চুৰি কৰি থাকে। ধৰা হ'ল আপুনি FD কৰাইছে 5% ইয়াৰলি ইণ্টাৰেষ্টত, কিন্তু আপোনাৰ মুদ্ৰাস্ফীতিৰ দৰ হৈছে বা মুদ্ৰাস্ফীতিৰ ৰেট হৈছে 6% ইয়াৰলি। তেনেহ'লে আপোনাৰ টকা FDত থকাৰ পিছতো 1%কৈ প্ৰতি বছৰে চুৰি হৈ আছে। অৰ্থাৎ আপোনাৰ টকা বাঢ়াৰ সলনি প্ৰতি বছৰে 1 টকাকৈ 100 টকাত কমি গৈ আছে। ধনী মানুহবিলাকে কেতিয়াও টকা জমা কৰি নাৰাখে, তেওঁলোকে টকা ইনভেষ্ট কৰে। তেওঁলোকে তেওঁলোকৰ টকাক ইনকাম কৰিবলৈ লগাই দিয়ে। তেওঁলোকে কম্পাউণ্ডিং ইণ্টাৰেষ্ট অৰ্থাৎ চক্ৰবৃদ্ধি সুদৰ শক্তিটো জানে আৰু সেই শক্তিটোক তেওঁলোকে কামত ব্যৱহাৰ কৰে। কাৰণ কম্পাউণ্ডিং ইণ্টাৰেষ্ট হৈছে পৃথিৱীৰ আটাইতকৈ শক্তিশালী বস্তু, যিটো ধনী মানুহবিলাকে বুজি পায় আৰু কামত লগায়, আৰু যাৰ ফলত তেওঁলোকে বছৰে বছৰে বা দিনে দিনে তেওঁলোকে ধনী হৈ গৈ থাকে। এতিয়া ধৰা হ'ল আপুনি আৰু আন এজন মানুহ, দুইজনে কি কৰিলে, একেলগে ইনভেষ্ট কৰিলে। আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিলে 12% ইয়াৰলি ৰিটাৰ্ণত, আৰু এজন ব্যক্তিয়ে 5%ত ৰিটাৰ্ণত FDত ইনভেষ্ট কৰিলে। এতিয়া 15 বছৰ পিছত যদি চোৱা যায়, তেনেহ'লে দুইজনৰ যিটো টকা আহিব 15 বছৰ পিছত, সেই টকাৰ মাজত আকাশ আৰু পাতালৰ মাজত পাৰ্থক্য থাকিব। সেইকাৰণে আমি জানিব লাগিব যে ছেভিংছ আৰু ইনভেষ্টমেণ্টৰ মাজৰ পাৰ্থক্যটো কি। যেতিয়া আমি ছেভিংছ আৰু ইনভেষ্টমেণ্টৰ মাজৰ পাৰ্থক্যটো বুজি পাম, তেতিয়া আমি এই মিডল ক্লাছ ট্ৰেপৰ পৰা আমি ওলাই আহিব পাৰিম। এই মধ্যবিত্তৰ জালখনৰ পৰা ওলাই আহিব নোৱাৰা তৃতীয়টো কাৰণ হৈছে এটা নিৰাপদ চাকৰিৰ ফাণ্ডত পৰা আৰু ৰিস্ক ল'বলৈ ভয় কৰা। মধ্যবিত্ত মানুহবিলাকৰ ধাৰণা হৈছে যে একো নাথাকাতকৈ এটা নিৰাপদ চাকৰি এফাল, যিটোৱে মাহে মাহে আমাক দৰমহা দিব। যাৰ ফলত তেওঁলোকে নতুন ব্যৱসায় কৰা বা নতুন কোনো ইনভেষ্ট কৰা, সেয়া মিউচুৱেল ফাণ্ডতে হওক
বা শ্বেয়াৰ মাৰ্কেটতে হওক এইবিলাক তেওঁলোকে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে, যাৰ ফলত তেওঁলোকে কোনো স্কিল নিশিকে আৰু নতুন কোনো ব্যৱসায় আৰম্ভ নকৰে। এটা কথা মনত ৰাখিব যে ধনী হোৱাৰ পথটো মসৃণ নহয়, ইয়াৰ বাবে ল'ব লাগিব ৰিস্ক। কিন্তু ৰিস্ক ল'বলগীয়া হ'লে আপুনি অন্ধভাৱে ৰিস্ক ল'ব নালাগে। তাৰ বাবে আপোনাক লাগিব ফিনেন্সিয়েল নলেজ, ফিনেন্সিয়েল লিটাৰেচি। যেতিয়া আপুনি জানিব, যেতিয়া আপুনি মাৰ্কেটৰ ওপৰত ৰিচাৰ্চ কৰিব, যেতিয়া আপুনি অধ্যয়ন কৰিব, তেতিয়া আপুনি কেলকুলেটেড ৰিস্ক ল'ব পাৰিব। যদি এই কেলকুলেটেড ৰিস্ক আপুনি ল'ব নোৱাৰে, তেনেহ'লে সদায় আপুনি মধ্যবিত্তৰ জালখনত ফচি থাকিব। ইয়াৰ পৰা ওলাই অহাৰ উপায় হ'ল আপুনি চাকৰি কৰি থাকিও ছাইড বিজনেছ আপুনি কৰিব পাৰে, আপুনি ইনভেষ্টমেণ্ট আৰম্ভ কৰিব পাৰে, আপুনি ফিনেন্সিয়েল নলেজ বঢ়াব লাগিব, তেতিয়াহে কিন্তু এইবিলাক কাম কৰা আপোনাৰ দ্বাৰা সম্ভৱ হ'ব। আৰু এইবিলাক যেতিয়া আপুনি আৰম্ভ কৰিব, তেতিয়া আপুনি মধ্যবিত্তৰ জালখনৰ পৰা ওলাই আহিব পাৰিব। তো বন্ধুসকল, নিজৰ সময় অন্যৰ সপোন পূৰ কৰাত খৰচ কৰাৰ সলনি, অৰ্থাৎ অন্যৰ তলত চাকৰি কৰাৰ সলনি নিজাকে কিবা এটা আৰম্ভ কৰাৰ চেষ্টা কৰক। এই মধ্যবিত্তৰ জাল নামৰ এই জালখনৰ কোনো ফিজিকেল অস্তিত্ব নাই, ই হৈছে আমাৰ এটা মানসিক অৱস্থা। আমি ধনী হ'ম নে দুখীয়া হ'ম সেইটো নিৰ্ভৰ কৰে আমাৰ মানসিকতাৰ ওপৰত। সহজ ভাষাত ক'বলৈ গ'লে আমাৰ যেতিয়া ইনকাম বাঢ়ে, তেতিয়া আমি অদৰকাৰী বস্তু কিনাৰ সলনি আমি ইনভেষ্ট কৰাৰ অভ্যাস কৰিব লাগিব। দ্বিতীয়টো কথা হৈছে যে আমি ইনভেষ্টমেণ্ট আৰু ছেভিংছৰ মাজৰ পাৰ্থক্যটো বুজিব লাগিব। আৰু তৃতীয়টো হৈছে আমি ৰিস্ক ল'বলৈ শিকিব লাগিব, কিন্তু কেলকুলেটেড ৰিস্ক, যাৰ বাবে আমাক প্ৰয়োজন হয় জ্ঞানৰ, ফিনেন্সিয়েল লিটাৰেচিৰ, ফিনেন্সিয়েল নলেজৰ। আপুনি দুখীয়া হৈ থাকিব নে ধনী হ'ব সেইটো নিৰ্ভৰ কৰিব সম্পূৰ্ণ আপোনাৰ মানসিকতাৰ ওপৰত। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি মধ্যবিত্তৰ জাল অৰ্থাৎ মিডল ক্লাছ ট্ৰেপৰ বিষয়ে আপোনালোকক জনাবলৈ সক্ষম হৈছোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়।